আংলঙত প্ৰায় 2016 চনৰ পৰা আজি 19 অৰ্থাৎ 3.5 বছৰ তেওঁলোকে শাসন কৰাৰ পাছত বিশেষকৈ কাৰ্বি আংলঙত আপোনালোকে নিশ্চয় গম পাইছে ডেভেলপমেণ্ট ক্ষেত্ৰতে হওক বা এমপ্লয়মেণ্ট ক্ষেত্ৰতে হওক বা সামগ্ৰিক যিবিলাক উন্নতিৰ ক্ষেত্ৰত একেবাৰে জিৰো হৈ আছে। একমাত্ৰ আমি দেখিবলৈ পাইছোঁ যে EMCM সকলে নিজৰ পৰিয়াল আৰু তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ পূৰণ বাহিৰে একো তেওঁলোকে কৰিব পৰা নাই। আপোনালোকে নিশ্চয় গম পাইছে যে কেইদিনমান আগত যে তেওঁলোকে কাৰ্বি আংলঙত পৰিৱৰ্তন নামত বহুত কাম কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, সেই কথাবিলাক তেওঁলোকে পূৰণ কৰিব পৰা নাই। আৰু আমি দেখিবলৈ পাইছোঁ পেপাৰ মিডিয়া আপোনালোকৰ প্ৰিণ্ট মিডিয়া হওক ইলেক্ট্ৰনিক মিডিয়া আমি দেখিবলৈ পাইছোঁ কিছুমান EMCM পৰিয়াল তেওঁলোকৰ পত্নীৰ নামত কিছুমান তেওঁলোকৰ ভাই পৰিয়াল নামত 4 লাইন নামত কিমান ক্ৰ'ৰ তেওঁলোকৰ একাউণ্টত টকা সোমাইছে। সেইবিলাকত আমাৰ কংগ্ৰেছ ফালৰ পৰা ডিষ্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা ইনকুৱাৰী হ'ব লাগে, 1 নম্বৰ কথা। আৰু দ্বিতীয়তে আমি এইটো ক'ব বিচাৰোঁ যে তেওঁলোকে চৰকাৰ অহাৰ আগে আগে তেওঁলোকে কৈছিল যে কাৰ্বি আংলং অট'নমাছ ষ্টেট তেওঁলোকে লৈ আনিম। ৰাজনাথ সিং নিজে আহি দমকা তেওঁলোকে ৰাইজৰ আগত কৈছিলে যে আমি 244 আৰ্টিকল L টো ইমপ্লিমেণ্ট কৰিম, আপোনালোকে আমাৰ চৰকাৰ দিয়ক, BJP চৰকাৰ আনক। সেইমতে কাৰ্বি আংলং জনগণে তেওঁলোকক ভোট দি জিকাই দিয়াৰ সত্ত্বেও আজি প্ৰায় 6 বছৰ হৈছে BJP চেণ্ট্ৰেল গভৰ্ণমেণ্ট এতিয়ালৈকে তেওঁলোকে 244 আৰ্টিকল ইমপ্লিমেণ্ট কৰাটো দূৰৰ কথা, বৰঞ্চ বাংলাদেশীসকলক অথচ ইয়াত আনিছেহে। তেওঁলোকে কৈছিল যে বাংলাদেশীসকলক আমি খেদি দিম, খেদিব পৰা নাই। আমি দেখিবলৈ পাইছোঁ এইকেইদিন পেপাৰ মিডিয়া আমি দেখিবলৈ পাইছোঁ BJP চৰকাৰে কাৰ্বি আংলঙত 6 শিডিউল এৰিয়া তেওঁলোকে তাত কিছুমান তেওঁলোকে ইমপ্লিমেণ্ট কৰিব বিচাৰিছে, য'ত নেকি আমাৰ 6 শিডিউল কাৰণে য'ত নেকি হাম্পাৰ হ'ব তাত তেওঁলোকে ভিলেজ কাউন্সিল কিবা কাউন্সিল বনাবৰ কাৰণে তেওঁলোকে কৰি আছে। কিন্তু আমিও মানিম, কিন্তু এটা কথা আমাৰ সত্য কংগ্ৰেছ ফালৰ পৰা যে সকলো অল পলিটিকেল পাৰ্টিৰ লগত আলোচনা বিলোচনা ছ'চিয়েল অৰ্গেনাইজেশ্যন বেলেগ বেলেগ সংগঠনৰ লগত আলোচনা কৰাৰ পাছতহে ভিলেজ কাউন্সিল হওক ট্ৰেডিশ্যনেল কাউন্সিল হওক আনিব লাগে। কাৰণ প্ৰথম অল পলিটিকেল পাৰ্টিৰ লগত আলোচনা কৰিব লাগে, সেইটো নকৰিলে। আৰু ইয়াৰ উপৰিও তেওঁলোকে আপোনালোকে গম পাইছে বৰ্তমান কাৰ্বি আংলঙত প্ৰায় 3-4 বছৰ চৰকাৰ হোৱাৰ স্বত্তেও কোনো কণ্ট্ৰেক্টৰ চাকৰি পে'মেণ্ট তেওঁলোকে দিব পৰা নাই। কিন্তু আগত কংগ্ৰেছ চৰকাৰ থাকোঁতে সেই পে'মেণ্টবিলাক আমি দিয়া হৈছিল আৰু ৰাইজে পাইছিল। আৰু আপোনালোকে নিশ্চয় গম পাব যে বজাৰ ঘাটে ঘাটে মানুহবিলাক আলোচনা এতিয়া পে'মেণ্ট নাপায়, চাকৰি নাপায়। কিন্তু শুনিছোঁ আমি 2-এজন ব্যক্তিৰ পৰা আমি শুনিছোঁ যে চাকৰি ল'বৰ কাৰণেও এতিয়া তেওঁলোকে অনলাইন বোলে ফৰ্ম ফিল আপ কৰিব লাগে। আজিকালি দৰমহাও তেওঁলোকে অনলাইন কিবা দিব লাগে। গতিকে আমি কংগ্ৰেছ চৰকাৰে এইটো অপ'জ কৰিছোঁ যাতে অনলাইন হ'ব নালাগে। আমাৰ 6 শিডিউল পাৱাৰ দিনে দিনকে দিছপুৰলৈ লৈ আছে, সেইকাৰণে সেইবিলাকৰ সামগ্ৰিকভাৱে আমি অপ'জ কৰিছোঁ আজি ধাৰণা যাতে সেই কাউন্সিল পাৱাৰটো যাতে তেওঁলোকে লৈ নাযায়, পুনৰ কাৰ্বি আংলঙতে থাকিব লাগে, অট'নমাছ ষ্টেটতে হ'ব লাগে বুলি আমি আগৰ পৰা কৈ আছোঁ। কিন্তু BJPয়ে কোনো পৰিস্থিতি পালন কৰা নাই। আৰু যিবিলাক আমাৰ 6 শিডিউল পাৱাৰ যাতে দিছপুৰলৈ লৈ নাযায়, অনলাইন যিটো পে'মেণ্ট চেলাৰী সেই পে'মেণ্টটো হ'ব নালাগে বুলি আমি কংগ্ৰেছ ফালৰ পৰা আমি আজি কৈছোঁ। এইটো আমাৰ অল ইণ্ডিয়া বেচিছত কিয় ধৰ্ণা দিছোঁ আপোনালোকে প্ৰথম 1 নম্বৰ কথা জানিব লাগিব যে আমাৰ দেশৰ অৰ্থনীতি বহুত ল' হৈ গৈছে, GDP বিল' 5। আৰু আমাৰ দেশ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চব বেচিব বিচাৰিছে, প্ৰাইভেটাইজেশ্যন কৰিব বিচাৰিছে। প্ৰত্যেকটো গভৰ্ণমেণ্ট অনুষ্ঠান এইবিলাক অনুষ্ঠান আপোনালোকে গম পাইছে, ৰেলৱে, এয়াৰপৰ্ট আৰু বিভিন্ন ডাঙৰ ডাঙৰ যেনেকৈ এতিয়া আমাৰ অসমত NRL অসমৰ চুক্তিৰ ওপৰত NRLটো আমি পাইছিলোঁ, 1000 মানুহ তাতে শ্বহীদ হৈছিলে, তাৰপিছত আমি NRLটো পাইছিলোঁ। এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰে এইকেইটা বেচিব বিচাৰিছে, প্ৰাইভেটাইজেশ্যন কৰিব বিচাৰিছে, সেইটো কাৰণে আমি ধৰ্ণাটো দিছোঁ। আৰু আমাৰ বিশেষকৈ কাৰ্বি আংলঙত হ'ল এতিয়া আমাৰ কাউন্সিলে কি কৰিছে, ইয়াত অকল কেইজনমান মানুহ তেওঁলোকে কয় যে নিজকে টিম কাৰ্বি আংলং, এই টিম কাৰ্বি আংলংহে পাইছে টকাখিনি, বাকী ৰাইজৰ কাৰণে তেওঁলোকে চোৱা নাই। ডিফুৰ টাউন বিউটিফিকেশ্যন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কোটি কোটি টকা আহিলে, 3 দিন বৰষুণ দিওঁতে ইয়াতে বানপানী হৈ গ'ল। এনেকুৱা ধৰণৰ কাম কৰিছে BJP। গতিকে এই গোটেইখিনি কথা মূল কথা লৈ পেলাই তেওঁলোকে দৰমহা দিব পৰা নাই, কণ্ট্ৰেক্টৰ বিল দিব পৰা নাই, এই গোটেইখিনি কথা লৈ পেলাই আমি প্ৰটেষ্ট কৰিছোঁ। অহা কাৰ্বি আংলঙৰ ৰাইজে জানে, সকলোৱে জানে যে আমি বুৰ্বক নহয়। নৰেন্দ্ৰ মোদীয়ে 2014 চনৰ পৰা 2014 পৰা তেওঁ মিছা কথা কৈ আছে। আমাৰ কাৰ্বি আংলঙৰ ৰাইজে আমি বুৰ্বক নহয়, এতিয়া আৰু আমি বুৰ্বক নহওঁ। আমি অহা দিনত কংগ্ৰেছত আপোনালোকে যোগদান কৰক, আপোনালোকে মৰম কৰক, আমাক পাৱাৰ আহিবলৈ দিয়ক। আমি আগত যেনেকুৱা কাৰ্বি আংলং আছিলে সেই কাৰ্বি আংলংটো আমি আকৌ পুনৰ ঘূৰাই দিম। তাৰপিছত অট'নমাছ ষ্টেটৰ কথা তেওঁলোকে কৈ থাকে, ইলেকশ্যনৰ সময়ত MP ইলেকশ্যনৰ সময়ত তেওঁলোকে আমাক ভোট দিয়ক,
আমি অট'নমাছ ষ্টেট আনি দিম বুলি কৈছিলে তেওঁলোকে, কিন্তু তেওঁলোকে অকল কথাই কৈছে, তাত মেনিফেষ্টত লিখা নাই। আমাৰ মেনিফেষ্টত লিখা আছে, অসমৰ পৰা যিটো মেনিফেষ্ট ইলেকশ্যন মেনিফেষ্টত ওলোৱা আছে তাত লিখা আছে, আমাৰ যদি আমাক বিজেপি MP যদি জিকোৱা হ'লে আমি ইয়াত অট'নমাছ ষ্টেট আনিম বুলি তাত লিখা আছে, স্পষ্টকৈ লিখা আছে। গতিকে এই মূল কথা লৈ পেলাই আমি আজি ধৰ্ণা দিছোঁ। ধন্যবাদ, থেংক ইউ। PP lo cheplang dak financial crisis suli bom lo sob bostu privatize kuri bom lo no numaliga da privatize kuri po pusikar jolong inke hala alo nogao paper mill no privatize kuri alo inke lason taxi ako bokajan ta la paper mill ta hala CCI ta privatize kuri po lason pulong te dak into local munit punoy daki sakuri kilong ke badya la kitum long lelo la si privatize ratom da chini neng la BJP sarkar ke bam pen kopi ma la helo amu into la vice president ki poteng ta la lo la hai kam non suli bom la BJP sarkar tum council lum puta hai la tumang si ke claim pu kali ta la ke MOS toka MOS ke congress apor hutsi la hai ke pachung la si congress apor se ke bam non toka si non la council tum claim bom lo la si la ke sob la ke la bola congress ke claim tang kam la ke paisa si non to paklang la sinon bangke intum bangke ki protest ke alam ke lalo intum sakuri nai la lopo non la lopo la 244 epo thakta hempek talam ta phang intum congress songe lopo pudam lo parliament lo non kon si akbari ma lata intum bang chepaklang thek nai BJP sarkar la silai protest pendok sidum dak kang ni lupin central অসম গভৰ্ণমেণ্টৰ আপোনালোকে এটা শুই আছে এয়া ক'ব বিচাৰিছো বিকাশৰ প্ৰতিশ্ৰুতি দি এটা বিনাশ কৰি দিছে নিবনুৱা সমস্যা সমাধান কৰিম বুলি এয়া সেইটো এটা নিবনুৱা সমস্যা সমাধান হ'ল আৰু নৰেন্দ্ৰ মোদীয়ে কিবা হেৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা দেশৰ যিমান সোণ আছে সেই সোণখিনিও এটা জমা দিবলৈ কৈ আছে সেইবোৰ কি হয় আপোনালোকে ৰুল নিয়মখিনি বনাই আছে আমি বুজিব পৰা নাই সেইকাৰণে মহিলা কংগ্ৰেছে থাকিব মহিলা কংগ্ৰেছে যুদ্ধ হৈ থাকিম যুদ্ধ কৰি যাম এই আজি ধাৰণা কাৰ্যসূচীৰ পৰা আপোনালোকক সকলো কাৰ্যালয়ৰ মুৰব্বীসকলক CM MP MLA মিনিষ্টাৰ হওক আপোনালোকক সকীয়াই দিছোঁ আহ্বান জনাইছোঁ আপোনালোকে আপোনালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টক আপোনালোকে নিয়ন্ত্ৰণ কৰক ৰক্ষা কৰক সেয়া আমি মহিলা কংগ্ৰেছৰ তৰফৰ পৰা আহ্বান জনাই আজি ধাৰণা কাৰ্যসূচীৰ পৰা আপোনালোকক সকীয়াই দিছোঁ।